নাভাবিব লখিমপুৰত বানপানীয়ে হয় বুলি নামেই লখিমপুৰ লক্ষীৰ বসতি টকাৰ বানপানী হৈছে লখিমপুৰত বেংকৰ একাউণ্টত সোমাইছে লাখৰ পৰা হাজাৰ হাজাৰ টকা টকাৰ প্লাবন দেখি জহাই ফুৰা সকলে বোলে ভুৰভুৰিয়া মেল পাতিছে বোলে মোদীৰ যাদু দেখিলা কলা টকা আনিম বুলিছিল আনিলে चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना उतने भी हम रुपये ले आए ना तो भी हिंदुस्तान के एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए भी मिल जाएगा মুহূৰ্ততে হাজাৰপতি লাখপতি হোৱা গ্ৰাহকে বেংকত জেনেদৰে ভিৰ কৰিছে সেই দৃশ্য দেখি বিমুদ্ৰাকৰণৰ দিন ঘূৰি আহিল বুলি বোলে দুই একে শংকাটো পৰিছে লখিমপুৰৰ বগী নদী আৰু চাউল ধোৱা ভাৰতীয় ষ্টেট বেংকৰ একাংশৰ একাউণ্টত সোমাইছে ৯৯,০০০ পৰ্যন্ত টকা ইয়াৰ অধিকাংশ একাউণ্টে ছাত্ৰ-ছাত্ৰীৰ এই খবৰ বিয়পোৱাৰ পাছতে বোলে একাংশই ঢোল লৈ কলা টকা কীৰ্তন কৰিবলৈ সাজু হৈ আছে পাছে একাউণ্টত টকাৰ বানপানী হৈছে যদিও ধন উলিয়াব পৰা নাই কোনেও কিমান জমা হ'ল মোৰ ৯৯,৮৯৯ টকা উলিয়াব পাৰিছা নেকি নাই পৰা নাই তেখেতৰ ৯৯,৯99 টকা সোমাইছে কিন্তু আমি এটা বেলেঞ্চ ইনকুৱাৰী কৰোঁতে এটিএমত তেখেতৰ 100 টকাহে জমা দেখাইছে পইচাটো সোমাইছে আমি চেক কৰিছোঁ আপোনাৰ CSPত নেদেখুৱায় কিন্তু আপোনাৰ ATMত দেখুৱায় কলা টকা ঘূৰি অহা নাই SBIৰহে গোলমাল KYC আপডেট কৰি দিয়াৰ লগে লগে তেখেতলোকৰ এটা প্ৰডাক্ট কোড আছে বৰ্তমান তেখেতৰ একাউণ্টটো হৈছে টাইনি একাউণ্ট আৰু স্পেচিয়েল টাইনি দুটা আছে তেখেতৰ যেতিয়া আপোনাৰ প্ৰডাক্ট কোড চেঞ্জ কৰিব স্পেচিয়েল টাইনি হ'ব আৰু স্পেচিয়েল টাইনি হ'লেহে আচল অংকটো ওলাব তেখেতৰ বেমাৰটো ক'ত লাগি আছে এইটো ছাৰ্ভাৰ আমাৰ মাজতে এইকেইদিন আমাৰ ছাৰ্ভাৰ ডাউন আছিল কিয়ক্স বেংকিঙৰ গতিকে ছাৰ্ভাৰ ডাউনৰ কাৰণে মাজতে কিছুমান এৰৰ মেছেজ আহি আছে যি হ'লেও সবকা আনন্দ হ'লেও একাংশই কিন্তু খনিকৰ আনন্দ একাজুলি পাইছে